লোকেল মিডিয়া দৰ্শকসকলক স্বাগতম জনাইছোঁ আমাৰ লেভেল আছে কিন্তু গৌৰৱ নাই অনুষ্ঠানলৈ আহক ৰাইজ আজি আমাৰ লগত আছে অসমৰ টিকটক বাবা তেওঁৰ লগত কথা পাতো আৰু জানো টিকটকত কেনেকৈ ফেমাছ হয় बुशर्ट पहने थाई के बेड़ा पान पूरा रायपुर से अलग है सयां जी की शान ससुराल गेंदा फूल নমস্কাৰ টিকটক বাবা আপোনাক স্বাগতম জনাইছোঁ আমাৰ লেভেল আছে কিন্তু গৌৰৱ নাই অনুষ্ঠানলৈ নমস্কাৰ টিকটকে নমো নমঃ বাৰু বাবা আপুনি টিকটক বাবা হোৱাৰ আঁৰৰ কাহিনী আমি জানিব বিচাৰোঁ নিশ্চয় নিশ্চয় সুধিব পৰা কি সুধিবলগীয়া আছে তোমালোকৰ আপুনি টিকটক যাত্ৰা আৰম্ভ কেতিয়াৰ পৰা কৰিছিল আৰু আপোনাৰ বৰ্তমান টিকটক ফলোৱাৰ্ছ কিমান একচুৱেলি টিকটকটো মই ভিডিঅ'বিলাক বনাই পেলাই আপলোডহে কৰোঁ তো বাকীখিনি মোৰ গোটেইখিনি মোৰ মেনেজাৰ আছে তো মোৰ মেনেজাৰে চাই টিকটকটো তো মেনেজাৰ মোৰ ফলোৱাৰ্ছ কিমান 1.8 million sir দেখিছা নহয় মোৰ ফলোৱাৰ্ছ কিমান সেইকাৰণে অকল চাই কথা ক'ব বুজিছা ছাৰ আপোনাৰ ওপৰত অসমৰ ইউজাৰবিলাকে বহুত বেছি মানে ট্ৰল কৰি আছে আপুনি ইয়াৰ ওপৰত কিবা ক'ব নেকি অসমৰ ইউজাৰবিলাকে ট্ৰল কৰিলে নহ'বতো কাৰণ যেতিয়া মই পোনপ্ৰথমে যে টিকটকত আহিছিলোঁ মই একচুৱেলি আমাৰ কাঠ মিস্ত্ৰী বৰাদাৰ পৰা কাঠ মিস্ত্ৰী ইঞ্জিনিয়াৰিং কলেজত মই ডিগ্ৰী প্ৰাপ্ত কৰিছিলোঁ ঠিক আছে তো তাৰপৰা আহি পেলাই মই দেখিলোঁ আজিকালি নৱপ্ৰজন্মসকলৰ মাজত দিনক দিনে টিকটকৰ ওপৰত এটা বেছি স্পৃহা জাগি উঠিছে তো তাকে দেখি আজিকালি বহুতে বিভিন্ন ধৰণৰ কোম্পানীবিলাকে ৰিং লাইট উলিয়াইছে আৰু প্লাছ তোমাৰ ষ্টেণ্ড তেনেকৈ উলিয়াইছে তো সেইবিলাক চাই মই মোৰ নিজৰ প্ৰতিভা দি পেলাই এইডাল উলিয়াই এইডালেই হ'ল মোৰ এই টিকটক ষ্টেণ্ড য'ত মোৰ বহুত কষ্ট জড়িত হৈ আছে ঠিক আছে ইয়াত কোনো ধৰণৰ ৰিং লাইটৰ প্ৰয়োজন নাই ঠিক আছে ইয়াত কোনো ধৰণৰ ৰিং লাইটৰ প্ৰয়োজন নাই ইয়াত আপোনালোকে দেখিছে দুটা আমি হোল্ডাৰ লগাই দিছোঁ আৰু ইয়াতে মোবাইলটো এনেকৈ থৈ দিব পাৰে ধুনীয়াকৈ মোবাইলটো থৈ পেলাই আপুনি ধুনীয়াকৈ ভিডিঅ'বিলাক কৰিব পাৰে গম পালে নে তো এইডাল ষ্টেণ্ড মই উলিয়াই পেলাই মই আমাৰ অসমৰ তেতিয়া যোনবিলাক মানে ভাল ভাল টিকটক ইউজাৰ আছিলে তেওঁলোকক মই কৈছিলোঁ মোৰ ভিডিঅ'বিলাকৰ লগত অকণ ডুৱেট কৰি পেলাই মোক অকণ আগবঢ়াই দিবলৈ কিন্তু তেওঁলোকে মোক তেতিয়া ছাপোৰ্ট নকৰিলে মোক অসমৰ মানুহে ছাপোৰ্ট নকৰিলে মেক্সিমামে নকৰিলে তো সেইটো কাৰণে যেতিয়াই মই নিজেই নিজৰ মনেৰে মই যেতিয়া এই ষ্টেণ্ডডাল যেতিয়া মানে টিকটক লৈ পেলাই আপলোড কৰিলোঁ এদিনাখন সেইদিনাখন চালোঁ ভিডিঅ'টো দেখি মানে ভিডিঅ'টো চাই মিলিয়নছ ভিউ আহি গ'ল বুজিছেনে মিলিয়নছৰ ওপৰত ভিউ আহি গ'ল সেই তেনেকৈ যেতিয়াই মই এই ষ্টেণ্ডডাল মানে ভিডিঅ'ৰ মাজত আনো তেতিয়াই মানে আপোনাৰ মিলিয়নৰ ওপৰত ভিউজবিলাক আহে তো সেইটো কাৰণে একচুৱেলি অসমৰ মানুহবিলাকে ট্ৰল কৰি আছে মই এতিয়া মই ইম্পৰ্টেণ্ট কথা এটা পাতি আছোঁ বুজিছা নাই চব সময়তে এইবিলাক নহয় ৰখা নাজানে ন চলি আছে দেখা নাই এই চিনটো কাটি দিবা মানে কি হ'ল তোমাৰ যেতিয়া তোমাৰ এই ষ্টেণ্ডডাল লৈ পেলাই আমি ভিডিঅ'বিলাক দিওঁ মই তেতিয়া মিলিয়নৰ ওপৰত ভিউ আহিয়ে যায় কোনো মানে কথাই নাহে আৰু ডাইৰেক্ট মিলিয়ন এই তেনেকৈ দিনক দিনে মানে মিলিয়নছ ভিউ আহি তেনেকৈ ফলোৱাৰ্ছো আহিলে ফলোৱাৰ্ছ আহি এতিয়া 1.8 মিলিয়ন হ'ল অসমৰ ভিতৰত মই এতিয়া প্ৰথম 1.8 মিলিয়ন তো সেইটো কাৰণে আৰু মোৰ ইমান লেভেল নাই হ'লেও অকণ গৌৰৱ কৰোঁ আৰু তো তোমালোকৰ নাম আছে নে সেইটোৰ নামো ৰাখি চালে লেভেল আছে গৌৰৱ নাই আৰু যি কি নহওক সেই তেনেকেই টিকটক যাত্ৰা মই ষ্টাৰ্ট কৰিলোঁ তো আহি এতিয়া মই ইমানখিনি মৰম চেনেহ পাইছোঁ তো এতিয়া মই আৰু নতুন কিছুমান টিপছ ভাবি আছোঁ মানে কি তোমাৰ লাইক মটিভেশ্যনেল মানে কিছুমান ভিডিঅ' দিওঁ মাজে মাজে তাৰপিছত গ্ৰীণ স্ক্ৰীণত মানে ইটো সিটো লগাই তেনেকৈ ভিডিঅ'বিলাক আপলোড কৰি থাকোঁ আৰু লাহে লাহে তেনেকেই আৰু মানে তোমাৰ যেতিয়াই ষ্টেণ্ডডালৰ ভিডিঅ' দিওঁ তেতিয়াই মানে মিলিয়ন চুবই কথাই নাই অসমৰ কিছুমানে অলপ বেছি কৰি আছে নিজৰতো কোনো ক্ৰিয়েটিভিটি নাই তেওঁলোকে মোৰ এই ষ্টেণ্ডডালৰ ওপৰত মোক ট্ৰল কৰি থাকিবলৈ আহে বুজিছা হয় ছাৰ ঠিকেই কৈছে আপুনি সেইটো কাৰণে মোৰ বেয়াও লাগে মাজে মাজে তেওঁ মই যিমান পাৰোঁ সিমান মই মানে মোৰ ইনষ্টা পেজত মই
DM কৰিবলৈ দিওঁ মানুহক, ফলোৱাৰ্ছ সিহঁতকো বঢ়াই দিওঁ, লাইক কিছুমান আজিকালিতো ফিজ হৈ যায় ন একাউণ্টবিলাক টিকটকৰ, তো মই সেই তেনেকৈ মানে ফিজিংটো আঁতৰাবলৈ চেষ্টা কৰি আছোঁ যাতে অসমৰ মানে যোনবিলাক নৱপ্ৰজন্ম টিকটকাৰ আহি আছে তো তেওঁলোকেও যাতে মোৰ ষ্টেণ্ডডালো মানে কিনিব পাৰে। কাৰণ এতিয়া চোৱা তুমি লাইক এটা ৰিং লাইট তোমাৰ মিনিমাম 4-5 হাজাৰ টকা পৰি যায় ভাল ব্ৰেণ্ডৰ যেতিয়া লোৱা, কিন্তু মোৰ এইডাল মাত্ৰ তোমাৰ 500 মান টকাতে পাই যাবা। কি কমি আছে তোমাৰ? চোৱা দুপিনে দুটা লাইট লগাব পাৰা, মাজত মোবাইলটো থাকিব, পোহৰ কেনেকুৱা দিব হে, আৰু এয়া ৱাৰো দি দিম মই লগতে, ঠিক আছে। তো সেইটোৱে কথা একচুৱেলি মানে কি, মই টিকটকটো এনেকুৱা এটা প্লেটফৰ্ম য'ত মানে নিজৰ ক্ৰিয়েটিভিটি দেখাব লাগে, তো তেওঁলোকৰ নিজৰ কোনো ক্ৰিয়েটিভিটি নাই, তেওঁলোকে মোৰ ওপৰত ৰোষ্ট কৰিলেতো নহয় ন হে। তো সেইখিনি আৰু একচুৱেলি ক'বলৈ গ'লে, তো তাৰপিছত আৰু সেই তেনেকৈ এতিয়া টিকটক জীৱন চলি আছে মোৰ। টিকটকাৰে আপোনাৰ পৰা বোলে ষ্টেণ্ডাল নিবলৈ আপোনাৰ ঘৰলৈ আহিছিল, সেইটো কথা নকবা আৰু বুজিছা। মানে কি হ'ল তোমাৰ ক'লোৱে ন অলপ আগত যে মানে ভিডিঅ'বিলাক মোৰ অসমতকৈ বাহিৰৰ যোনবিলাক আমাৰ ষ্টেট আছে তেওঁলোকে বেছি ছাপোৰ্ট কৰে মানে ষ্টেণ্ডালৰ ওপৰত। একচুৱেলি তেওঁলোকে ক্ৰিয়েটিভিটিবিলাক বুজি পায়। তো ষ্টেণ্ডাল দেখি দেখি তোমাৰ মাজতে দেলহিৰ পৰা এজন মানে ইউজাৰ আছিলে, মানে মোৰ মানে ফলোৱাৰ হয় তেওঁ, ঠিক আছে। তো তেওঁ আহিলে মানে ষ্টেণ্ডাল নিবৰ কাৰণে নেৰা নেপেৰা, লগতে তেওঁ মাক দেউতাককো লৈ আহিছে লগত, আৰু ইভেণ্টটো তেওঁৰ জিএফকো লৈ আহিছে। জিএফেও টিকটক মানে তেওঁ মোৰ মানে বিগ ফ্ৰেণ্ড বুলি কৈছে আৰু। তো তাৰপিছত ভাবিলোঁ, কিন্তু মই একচুৱেলি দিব নোৱাৰিলোঁ ষ্টেণ্ডাল সেইকেইদিনত, মানে কাৰণ মই সেইকেইদিনত টিকটকত মানে বেছি এটা মানে ভিডিঅ' বনোৱাত বেছি এটা কষ্ট কৰি আছিলোঁ, ঠিক আছে, বেছি এটা মানে উতঃভাৱে লাগি আছিলোঁ। তো সেইটো কাৰণে মানে তেওঁলোকে মোক কৈছিলে বোলে ষ্টেণ্ডাল ইমান দূৰৰ পৰা আহিছোঁ, আমি 3 লাখ মান টকা দিওঁ, দি দিওঁ। তাৰপিছত টকাটোৱে মেইন নহয় নহয়, টকাটোৱে মেইন নহয়। তো সেইটো কাৰণে একচুৱেলি মই নিদিলোঁ। মানে কি আৰু নিজৰটো মেইন কথা, সেইখিনি সময়ত যেতিয়া তুমি নিজৰ এটা ক্ৰিয়েটিভিটি ৰাইজক দেখাবলৈ চাবানে নে পইচা লৈ চাবা, হয় নহয়? সেইটো কাৰণে মই মানে তেওঁক ষ্টেণ্ডাল নিদিলোঁ আৰু। তেওঁ বেয়া পাইছে, হ'লেও মই তেওঁক কৈছোঁ আৰু মই বোলো নেক্সট টাইম তেওঁ বোলো যিহেদি নবনাওঁ আৰু কাঠেদি বাঁহ বেত, আৰু নেক্সট আমাৰ কেইটামান ষ্টেণ্ড বনাই আছোঁ আমি। তো এতিয়া এইবিলাক লোকেল বস্তু দি বনাই আছোঁ, ঠিক আছে। তোমাৰ এতিয়া কাঠেদি বনালোঁ এইডাল, হয়। তো ইয়াৰ পিছত মানে মই এডাল বাঁহেদি বনাম, ঠিক আছে। তো সেইডাল আৰু অকণ আপগ্ৰেড হ'ব, বাঁহেদি ৰিং লাইটটো নিচিনাকৈ তোমাৰ মানে গোটেই চাইডে পুৰা তোমাৰ হোল্ডাৰ ফিটিং কৰি 4-5টা কেনেকৈ ৰাউণ্ডকৈ হোল্ডাৰ ফিটিং কৰিম, তাত 4-5টা লাইট মই দিম সেইটো, ঠিক আছে। কিন্তু এইডালকৈ অকণমান দামটো বেছি হ'ব আৰু। তো মোবাইল ৰখা কেপাচিটিটো অলপ বেলেগ হ'ব, বাঁহেদি মানে সেইটো বনাম আৰু অতি শীঘ্ৰে বনাম, সেইটো অতি শীঘ্ৰে ৰিলিজ হ'ব আৰু, ঠিক আছে। তো বাবা আপুনি নতুন ইউজাৰবিলাকক কিবা ক'ব নেকি? নতুন ইউজাৰবিলাক চাওক, আজিকালি দেখি আছোঁ নতুন ইউজাৰটো বহুত বাঢ়ি আছে টিকটকত। তো একচুৱেলি কি হৈছে, যেতিয়াৰ পৰা মানে কৰোণাৰ এফেক্ট আমাৰ পৰিছে ভাৰতবৰ্ষত, তেতিয়াৰ পৰা মানে আমাৰ ভাৰতবৰ্ষ হওক বা আমাৰ অসমৰে হওক, বহুতে এনেই লকডাউনৰ সময়ত ঘৰত থাকিনো কি কৰিব। তো সেইকাৰণে তেওঁলোকে কি কৰিছে, টিকটক বনাবলৈ লৈছে। সেইটো একচুৱেলি আমাৰ কাৰণে এটা বহুত ডাঙৰ বিষয়, কাৰণ টিকটকত তেওঁলোকে অসমখনক ৰিপ্ৰেজেণ্ট কৰি আছে, হয় নহয়? তো মই এতিয়া এজ এ অসমীয়া মই ভাল পাইছোঁ তেওঁলোক ওলাই আহিছে। তো যোনবিলাকে লাইক পোৱা নাই, যোনবিলাকৰ ফলোৱাৰ্ছ বঢ়া নাই, তেওঁলোকে বহুত মানে তোমাৰ লাইক ভিডিঅ' আপলোড কৰি আছে, মোৰ লাইক বঢ়া নাই, মোৰ হেৰি কৰা নাই। তো তেওঁলোকক মই কৈছোঁ মোৰ লগত তেনেকৈ হেৰি কৰিলে হ'ল, মোৰ মেনেজাৰ আছেই, মোৰ ইনষ্টাত গৈ পেলাই মোক ফ'ল' কৰি পেলাই, তো তেওঁলোকৰ প্ৰফাইলৰ স্ক্ৰীনশ্বটটো মাৰি পেলাই মোক দি দিলেই হ'ল। দিলে মই তেওঁলোকৰ লগত ডুৱেটো কৰি দিম আৰু তেওঁলোকক প্ৰমোশ্যন কৰাই দিম, ঠিক আছে। তো প্ৰমোশ্যন কৰাই দি পেলাই, আৰু তোমালোকে চাবা মোৰ নামটো যোনবিলাক মোক ৰোষ্ট কৰি থাকে, তেওঁলোকে মোৰ নামটো লৈ পেলাই তেওঁলোকৰ লাইক কমেণ্ট বঢ়াই থাকে, হয়নে? তো সেইটো কাৰণে মই নিজে তেওঁলোকক প্ৰমোশ্যন কৰি দিম যোনবিলাকে মোৰ ওচৰত আহে। তো একচুৱেলি মই তেওঁলোকক ফলোৱাৰ্ছ বুলি নাভাবোঁ, তেওঁলোক মোৰ মানে এটা ফেমিলি হয়, ঠিক আছে, এটা ফেমিলি হয়। তো সেইটো কাৰণে মই আজি ইমানখিনি আগবাঢ়িব পাৰিছোঁ। তোমাৰ এতিয়া চোৱা, ভাবাচোন 1.8 মিলিয়ন কিমান এটা ডাঙৰ, হয়নে? তাকেই। তো সেইটো কাৰণে মানে মোৰ নিজৰে মানে কয় নহয়, লেভেল আছে গৌৰৱ নাই, তোমালোকৰ অনুষ্ঠানটো আৰু লেভেল আছে গৌৰৱ নাই আৰু, বুজিলা? সেই তেনেকুৱা ধৰণৰ আৰু। তো টিকটক বাবা এইদৰে আপুনি আগবাঢ়ি যাওক তাৰে কামনা কৰিলোঁ। থেংক ইউ। বৰ্তমান সময় হৈছে আমাৰ কণ্টেক্ট বিৰতিৰ পিছতে আমি আহিছোঁ আমাৰ পোনপটীয়া সম্প্ৰচাৰলৈ। ধন্যবাদ।
কেমেৰাটো অফ কৰিলা ভাইটি হয় কৰিলোঁ ছাৰ এই হেৰি কেপি এটা মিলোৱা Sir, apa ada yang sih? এটা জেগা নালাগে কেপি এটা মিলোৱা স্যার ষ্টেণ্ডাল কিন্তু ভাল লাগিছে দেই ষ্টেণ্ডালটো ভাল লাগিবই নহয় কিমান কষ্ট কৰি লওঁ কৈছা হয় নহয় টিকটক এটা কৰি লওঁ টিকটক এটা নিগা হৈ গৈছে মানে কি জানা আজিকালি মানে টিকটকটো মানে কৰিয়ে থাকিবলৈ মন যায় মানে তোমাৰ খাওঁতে বহোঁতে বুজিছানে এইটোকে কৰিবা নি স্যার ছোৱালী মানুহ আমাৰ নোৱাৰে এইটো নতুন আহিছে নিউ ট্ৰেণ্ড এইটো চশমাটো এনেকৈ পেলাই মই এনেকৈ লৈ যাম তুমি এইটো দিবা ছাৰ ষ্টাৰ্টটো কৰি দিয়ক আকৌ টাইম গৈ আছে ন ভিডিঅ'টো সোনকালে Sir, dia apa? ব'ৰা কেপিটো অকলে নাখাবা সেই বনাই লওঁ ফাৰ্ষ্ট বনাই লওঁ তাৰপিছত খাম কেপিটো অকলে নাখাবা বনাই লওঁ অ'কে ঠিক আছে অ'কে Okay. অ'কে চাউণ্ড আহিব এতিয়া ঠিক আছে টাইমাৰ অন কৰিলোঁ আমি স্যার 3 সেকেন্ডত অ'কে ছাৰ শ্বুট কিন্তু আপুনি বনাই দেই টিকটক ক্লিয়াৰ আছে ন অ' বাবা খুব টিকটক ভাল লাগিছে কিন্তু দেই ভাল লাগিছে ন বহুত ধুনীয়া ঠিক আছে Sir, crypto. কেপিটো ন দিয়া দিয়া এই তোমালোকে কেপি চেপি খোৱা নি Okuman এ, মই তুমি খাবা মই খাম। কেমেৰামেন খাবা তুমি খাম দিয়ক স্যার ৰিপৰ্টাৰে নেখায় হ'লেও অকণ খাবি অকণ খাবা নেকি Sir, okuman buka ya. দিয়ক Shot berani boleh boleh. দিয়া দিয়া খাই লো জৰ্দা আছে নেকি জৰ্দা আছে মই আকৌ কেমেৰা চলি থাকিলে আকৌ মাথা ঘাই পৰি যাব মই হাফ পেণ্ট লাগিলে আহিলোঁ অকণ বাছি ল'ম দিয়ক বাছি ল'ম এই লাইট চাইট ঠিকে আছে নহয় ন ঠিকে আছে ধুনীয়া ঠিকে আছে। তোমালোকে ধুনীয়া একদম কৰিছে হৈ যাব Sir, okuman. খাই দিয়া বিৰতি দামটো আকৌ এই প্ৰসাদ বন্ধি নাখালে নহয় কিন্তু দেই কেমেৰা মই হাতেই দিব নোৱাৰোঁ Hosa. কিমান টাইম হ'ল বিৰতি সময় শেষ হ'ল নি হ'ল টাইম হৈ গ'ল দৰ্শকক আকৌ খং উঠিব বেছি দিয়া এইটো থৈ দিয়া আকৌ যিহে দাম বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ আমাৰ অনুষ্ঠানলৈ ছাৰ আপোনাৰ পঢ়া শুনা কেনেদৰে আছিল মানে কেনেদৰে কৰিছিল আৰু আমি শুনা মতে আপুনি বোলে পঢ়া শুনাত দিশটো বহুত আগবঢ়া আছিলে একচুৱেলি চোৱা পঢ়া শুনাটো মানুহৰ লাইফৰ এটা মেইন বস্তু হয়। হয় নাই তো আজি যদি পঢ়া শুনা মই নকৰিলোহেঁতেন বা তুমি নকৰিলাহেঁতেন তুমি আজি এইখিনি বহিব নোৱাৰিলাহেঁতেন তো ময়ো বহিব নোৱাৰিলোহেঁতেন তো মানে কি মেইনলি কি হৈছে তো আজিকালি বহুতে সৰুৰ পৰাই এইবিলাক তোমাৰ ছ'চিয়েল মিডিয়া বা এইবিলাক তোমাৰ গেম সিটো এইবিলাকত লাগি থাকে তো তেওঁলোকক মই এটাই এডভাইচ কি মানে খেলক টিকটক কৰক বা ছ'চিয়েল মিডিয়া ফেচবুক হোৱাটছএপ এইবিলাকত থাকক এক্টিভ থাকক নো প্ৰব্লেম বাট পঢ়া শুনাটো মেইন বস্তু তো পঢ়াটো বজাই ৰাখিব লাগে সেইমতে কাৰণ অকল সেইটো যেতিয়া ছাপ'জ তুমি আজি মেছেজ এটা কৰিবলৈ ইংলিছ ৱৰ্ডটো ভালকৈ জানিব লাগিব ন তো মোৰ পঢ়া শুনা বুলি ক'লে মই একচুৱেলি যেতিয়া মোৰ পঢ়া শুনা মানে সময় আছিলে যেতিয়া মই ক্লাছ মানে তোমাৰ 10 আৰু প্লাছ তোমাৰ 12 এনেকুৱা ছিজনত আছিলোঁ তো তেতিয়া আমাৰ দিনতো বাৰু পাবজি চাবজি এইবিলাক ওলোৱাই নাছিলে এতিয়া পাবজি ময়ো খেলোঁ বাৰু নো ডাউট পাবজি খেলোঁ ফ্ৰী ফায়াৰ এইবিলাক চলে টিকটকটোতো বাৰু জানাই কিমানখিনি আৰু বাৰু যি কি নহওক মানে পঢ়া দিশত মই বহুত মানে চিৰিয়াছ আছিলোঁ পঢ়া দিশটোৰ ওপৰত তো মোৰ যেতিয়া এক্সামিনেশ্যন ওচৰ পাইছিলে এমাহমানৰ আগৰ পৰা মই প্ৰায় তোমাৰ মানে 20ৰ পৰা 22 ঘণ্টা সময় মই পঢ়াতে বহি আছিলোঁ হয় একচুৱেলি মানে কি জানা মানে মোৰ ৰুমটোতে মই থাকোঁ মোৰ তাৰ ৰুমটোতে পঢ়া টেবুলখনেই মোৰ মানে ডাইনিং টেবুল বেডৰুম ইটছ এণ্ড এভৰিথিং মোৰ মানে পঢ়া টেবুলখনেই আছিলে ঠিক আছে তো খালি যেতিয়া হাগিবলৈ মুঠিবলৈ যাওঁ সেইখিনি সময়ে মানে মোৰ আৰু এই 2 ঘণ্টা মানে মেনেজ কৰোঁ আৰু বুজা নাই তো সেই তেনেকুৱা ধৰণৰ কথা আছিলে ছাৰ আপোনাৰ ৰিজাল্টৰ ক্ৰেডিটটো আপুনি কাক দিব বিচাৰিব ৰিজাল্টৰ ক্ৰেডিটটো অবভিয়াছলি মই মোৰ মানে একচুৱেলি মোৰ শিক্ষাগুৰুসকলে মোক বহুত সহায় কৰিছিলে মই তেনেকৈ টিউশ্যন কৰা নাছিলোঁ তো মই যেতিয়া এমাহমান মই কণ্টিনিউ তোমাৰ অনলাইন মই শিক্ষা লৈছিলোঁ কেমেষ্ট্ৰি আৰু বায়'লজি এইবিলাক চেপ্টাৰৰ ওপৰত তো অনলাইন যেতিয়া মই কৰিছিলোঁ তাতে আমাৰ জনি ছাৰ আছিলে তাৰপিছত মিয়া খালিফা মেম
আৰু প্লাছ জেনি ডেলিয়েল মেমৰ পৰা মই বহুত সঁহাৰি পাইছিলোঁ তেওঁলোকৰ মানে প্ৰতিটো কথাই মোৰ মানে স্পৰ্শ কৰি গৈছিলে ঠিক আছে তো তেওঁলোকে যিমানখিনি মানে মোক মানে অনলাইনৰ মাধ্যমেৰে ইমান ভাল ভাল এটা শিক্ষণ দিলে যে তেওঁলোকৰ সেই শিক্ষাবিলাক মই এতিয়ালৈকে পাহৰিব পৰা নাই আৰু তাৰ কাৰণে মই এইডাল সৃষ্টি কৰিব পাৰিলোঁ আজি হয়নে তো সেইবিলাকে আছিলে একচুৱেলি মোৰ লাইফৰ মানে মেইন কথাবিলাক হয় ৰাজ দেখিলে কথা এষাৰ আছে গুৰুত থাকি শিষ্য জ্ঞান খুচৰি খুচৰি লয় জ্ঞান এইদৰে আপুনি আগুৱাই যাওক তাৰে কামনা কৰিলোঁ ধন্যবাদ 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 টিকটক বাবা আমাৰ চেনেললৈ অহাৰ বাবে আৰু ৰাইজ আজি আমাৰ লেভেল আছে কিন্তু গৌৰৱ নাই অনুষ্ঠান ইমানটা সামৰণি মাৰিছোঁ ধন্যবাদ তো নমস্কাৰ বন্ধু বান্ধৱীসকল এইটো এটা কমেডি ভিডিঅ' আছিলে তো সেইটো কাৰণে দুখ নধৰিব আৰু আমাৰ লোকেল মিডিয়াৰ এটা সৰু প্ৰস্তুতি আপোনালোকৰ আগত জাষ্ট এণ্টাৰটেইনমেণ্ট এইটো এটা এণ্টাৰটেইনমেণ্টৰ কাৰণে বনোৱা হৈছে যিহেতু আৰু যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু কাষত থকা ঘণ্টাটো দবাই দিব। বজাই দিব তো আজিলৈ এৰিলোঁ শুভৰাত্ৰি জয় অসম